What's up guys, welcome to my YouTube channel Super Roast. আজি আমি এটা বিশেষ ব্যৱস্থাৰ ওপৰত কথা পাতিম। আমাৰ যি সমাজৰ নিয়ম কিছুমান এটা বহুত পৰম্পৰাভাৱে চলি অহা কিছুমান নিয়ম নীতি আমাৰ এতিয়াও চলি আছে। সেইখিনি কেনেকৈ মানে সেইখিনিৰ ওপৰত কিছুমান ড্ৰবেক থাকে। সেইখিনি বিষয়ে আমি কথা পাতিম। মোৰ যোনটো ৰিসেন্ট ভিডিঅ' সেক্স ভাৰ্চেছ ৰেপ এটাত দুটা ৰিকুৱেষ্ট আহিছিলে। সেই ৰিকুৱেষ্ট দুটা মই আপোনালোকক দেখাই লৈছোঁ। এই দুটা ৰিকুৱেষ্ট সেই ৰিকুৱেষ্ট দুটাত এইটো কৈছে যে আমাৰ সমাজ ব্যৱস্থা আমি চাকৰিকে পোৱা বা আমাৰ জীৱনটো কেনেদৰে আগলৈ লৈ যাব পাৰি তাৰ ওপৰত মানে কিছুমান শ্বৰ্টকাট কিছুমান লং কাট তাৰ বিষয়ে মানে কিছুমান কথা পাতিম। মই আপোনালোকক ভিডিঅ'টো যেতিয়া ভিতৰলৈ সোমাই যাব তেতিয়া বুজি পাব যে কিহৰ বিষয়ে কথা পাতিবলৈ গৈছোঁ। প্ৰথমতে আপোনালোকক কৈ লৈছোঁ, যেতিয়া আমি ভাৰতীয় সমাজ ব্যৱস্থাত জন্ম লওঁ বা ভাৰতীয় সমাজ ব্যৱস্থাত ডাঙৰ দীঘল হওঁ তেতিয়া কি হয়, ইট ইজ কোৱাইট কমন ডেট ফাৰ্ষ্টলি ই ডোণ্ট আৰ্গিউ উইথ ইউৰ ফাদাৰ, অ'কে, এণ্ড ছেকেণ্ডলি ইউ বিকম মেডিকেল ডক্টৰ, ইঞ্জিনিয়াৰ, লয়াৰ, টিচাৰ এটচেট্ৰা এটচেট্ৰা। আদাৰৱাইজ ইউৰ পেৰেণ্টছ ভেৰি আনহেপি। যেতিয়া এই ইম্পেক্টটো আমাৰ মনত সোমোৱাই দিয়ে, চ' হেভিং ছেড ডেট আই টুক ছায়েন্স পঢ়ি তাৰপিছত জুনিয়ৰ ইঞ্জিনিয়াৰ কৰিলোঁ, জুনিয়ৰ ইঞ্জিনিয়াৰ কমপ্লিট কৰি পেলাই তাৰপিছত এতিয়া IT কৰিবলৈ গৈছোঁ। মই এটা শ্বৰ্টকাট বিচাৰিছোঁ, মোক এটা চাকৰি লাগে, মোৰ মা দেউতাক সুখী কৰিবৰ কাৰণে মোক এটা চাকৰি লাগে। হ'ল, মই কিহৰ পিছত দৌৰি আছোঁ? চাকৰিৰ পিছত দৌৰি আছোঁ। কেলৈ? কাৰণ মোক সৰুতে এটা ইম্পেক্ট সোমোৱাই দিলে মানে মোৰ মনত যে তই এইটো হ'বই লাগিব, এইটো কৰিবই লাগিব। হ'ল, ইটছ নট ইন মাই কেছ। এবাউট 60% ইণ্ডিয়ান ষ্টুডেণ্ট ফেচ দিছ প্ৰব্লেম। অ'কে, ইহঁতে কি কৰে, দে ইউজ টু ফিনিছ দেয়াৰ একাডেমিক এডুকেশ্যন উইথ 2 ইউনিভাৰ্চিটি ডিগ্ৰী, MBA, চাৰ্টেন ডিপ্ল'মা। কিহৰ কাৰণে কৰে? জাষ্ট এটা চাকৰিৰ কাৰণে কৰে, যে তাহাঁতৰ সেই চাকৰিটো পাই বা মাক দেউতাকে ভাল পাওঁ বা তাহাঁতক এটা ভাল চেলাৰী থকা এটা জব লাগে। সেই কিছুমানৰ কাৰণে বিভিন্ন ধৰণৰ কাম কৰে মানে। হ'ল, আই ৰিয়েলাইজ এবাউট মাই কাণ্ট্ৰি, ষ্টেট এণ্ড ইয়ৰ জেনেৰেশ্যন, য'ত মই বাস কৰোঁ, যোনখন ছ'চাইটিত আমি বসবাস কৰি আছোঁ, য'ত মই পঢ়ি আছোঁ, আই ফেল ছামথিং ৱাজ মিছিং। কাৰণ মই শিকি আহিছিলোঁ এবাউট মেনি ডিফাৰেণ্ট এছপেক্ট, হাউ দ্য প্লেন ইজ ৱৰ্কিং। আমি এটম এটা কেনেকৈ বনে বা এটম এটা কেনেকৈ ক্ৰিয়েট হয়, এটম এটা কেনেকৈ বনে বা এটমটোৰ কাম কি হয় কি নহয়, এই কিছুমান বহুত আমি ডাঙৰ ডাঙৰ কথা শিকিছিলোঁ। সেই ডাঙৰ ডাঙৰ কথা শিকাৰ মাজতে এটা বহুত সৰু কথা শিকিবলৈ থাকি গৈছিলে, আৰু সেই সৰু কথাটোৱে কিন্তু বহুত ডাঙৰ কথা। সেইটো হৈছে মিছিং টু লাৰ্ণ ছামথিং এবাউট মাই ছেল্ফ। চ' আই ডিচাইডেড টু এনালাইজ দ্য ৱৰ্ল্ড ফ্ৰম দ্য পাৰ্চপেক্টিভ অফ এ টিনেজাৰ। একচুৱেলি কথাটো মানুহে সৰু বুলি ভাবে, কিন্তু সৰু নহয়, এইটো বহুত ডাঙৰ কথা। সেই ইছ্যুটো আমি বিচাৰি পাইছিলোঁ, আৰু সেইটো যদি ছল্ভ হয় ইট কেন চেঞ্জ দ্য ৱৰ্ল্ড। চ' মোৰ ক্লাছমেট ৰুমমেট দুয়োটাই হয় পলাশ বুঢ়াগোহাঁই, তাৰ লগত মই এইটো বিষয়ে আলোচনা কৰিলোঁ। চ' দেন উই এনালাইজ এণ্ড টাইপ টু গুগল এণ্ড উই আৰ শ্বক যে এবাউট মিলিয়নছ অফ ৰিজাল্ট। চাই দেখিলোঁ মানে ৰিজনটো বহুত আছে দেখোন। যোনটো ইছ্যুৰ মিচিং হৈ আছে সেই মিচিং ইছ্যুটো বহুত কেইটা ৰিজন পালোঁ আমি, কিন্তু মাষ্ট বি কমন উই ফাউণ্ড ৱেৰ কিং স্পেচ। মানে কৈশোৰকালৰ যিখিনি ল'ৰা ছোৱালী আছেনে, সেই ল'ৰা ছোৱালীখিনি মেইন প্ৰব্লেমটো ক'ত? তাহাঁতৰ কিং স্পেচ। তাহাঁতৰ মেইন প্ৰব্লেমকেইটা আছিলে কি? ছেল্ফ ৰেচপেক্ট, ছেল্ফ প্ৰাইভেচি, ছেল্ফ ৰেচপেক্ট, প্ৰাইভেচি, ছেল্ফ বিলিভনেছ এণ্ড লেক অফ ছেল্ফ ফুলফিলমেণ্ট। এই তিনিটামান ইছ্যু আমাৰ টিনেজাৰখিনিৰ মাজত অভাৱ। তাহাঁতৰ প্ৰাইভেচি, তাহাঁতৰ ছেল্ফ বিলিভ আৰু যোনটো ছেল্ফ ফুলফিলমেণ্ট, আৰু সেইখিনি আমাৰ টিনেজাৰখিনিৰ মাজত অভাৱ। আৰু মেক্সিমাম পেৰেণ্টছে এইখিনি বস্তুৰ ওপৰত ডিছকাছ নকৰে, কিন্তু আমাৰ ছ'চাইটিখনে ডিছকাছ নকৰে কিন্তু এইখিনি কথাৰ ওপৰত। কিন্তু সেইখিনি কথা আমাৰ মাজত যি মিচিং হৈ আছেনে, তাৰ ফলত বহুতকেইটা মানে আজি বহুত ডিপ্ৰেশ্যনত আহি যায়, বহুত নিবনুৱা সমস্যা সৃষ্টি হয়, বহুত কিবা কিবি মানে ডাঙৰ হৈ পেলাই বহুত ডাঙৰ এটা মানে ছিষ্টেমটোৱে খেলি মেলি হৈ গৈছে। আৰু তাৰ আঁৰত কি আছে?
এই কিছুমান সৰুতে ভৰোৱা কিছুমান ইম্পেক্ট তাৰ ফলত তাহাঁতৰ মাজত হেৰুৱাৰ নিজৰ প্ৰাইভেচি চেল্ফ ফুলফিলমেণ্ট এণ্ড চেল্ফ যোনটো বিলিফ সেইটো তাহাঁতৰ মাজত হেৰাই যোৱাৰ পিছত ডাঙৰ হোৱাৰ পিছত বহুত ডাঙৰ সমস্যাৰ সৃষ্টি হয় আমাৰ মা দেউতা বা আমাৰ সমাজখনে কি পাতে যে ল'ৰাটোৱে স্কুলত কি কৰিছে ল'ৰাটোৰ CGP কিমান মাৰ্কশ্বিটৰ পাৰ্চেণ্টেজ কিমান আহিছে কেনেকুৱা তাৰ পঢ়া শুনা কিমান দিশে আগবাঢ়িছে এইখিনি কথাৰ ওপৰত কথা পাতে এইখিনি মানে টপিকৰ ওপৰত কথা পাতে কিন্তু ল'ৰাটোৰ সাইকোলজিকেল যোনটো লাইফত কি চলি আছে সি কি বিচাৰে সি আগতে কি হ'ব বিচাৰে সি কেনেকুৱাখিনি বস্তু ভাল পায় তাৰ হবি কি সি কিখিনি কৰি পেলাই নিজৰ সময়খিনি অতিবাহিত কৰিব বিচাৰে সেইখিনিৰ ওপৰত কিন্তু কোনো মানুহে গুৰুত্ব দিয়ে অতি কম শতাংশ মানুহে এইখিনি কথাৰ ওপৰত গুৰুত্ব দিয়ে গতিকে সেই মাক বাপেক বা সেই সমাজখনৰ মানুহখিনিৰ মাজত মোৰ বিনম্ৰ অনুৰোধ যে সেইটোতো আপোনাৰে ল'ৰা ছোৱালী ন তাকতো ক'ব বা তুলি অনা বা কিনি অনা বা তেনেকুৱাতো নহয় যে গতিকে তাৰ সেই সাইকোলজিকেল যোনটো লাইফ তাৰ ওপৰত বেছি গুৰুত্ব দিয়ক আপোনালোকে তাৰ পৰা কি আশা কৰিছে সেইটো ডাঙৰ কথা নহয় একচুৱেলি সি কি বিচাৰিছে নিজৰ জীৱনটোত সেইটো বেছি গুৰুত্ব দিয়ক আমাৰ ছ'চাইটিখনে বা আমাৰ মা দেউতাই আমাৰ পৰা কি বিচাৰে যে তেওঁলোকৰ জীৱনত মা দেউতাৰ জীৱনত যিখিনি বস্তু এচিভ কৰিব নোৱাৰিলে সেইখিনি আমাৰ পৰা আশা কৰে তেওঁলোকে ভাবি নাচায় যে আমি জীৱনত কি হ'ব বিচাৰিছোঁ আমি জীৱনটোৰ পৰা কি আশা কৰিছোঁ হ'ল মা দেউতাই যি বিচাৰে আমি তাক কৰিব লাগে মা দেউতাই কোৱা কথা শুনি আহিছোঁ মা দেউতাই ধৰি লৈছোঁ মা দেউতাই ছায়েন্সত পঢ়িবলৈ ক'লে ছায়েন্সত পঢ়িলোঁ কিন্তু ছায়েন্সত পঢ়াৰ পিছত ল'ৰাটোৱে বা ছোৱালীজনীয়ে যদি ফেইল কৰে পিছত আকৌ বদনামটো বা ব্লেমটো ল'ৰা ছোৱালীটোৰ ওপৰতহে হয় ল'ৰা বা ছোৱালীটোৰ বা সেই চিলড্ৰেনটোৰ কিন্তু সেইটো পেচন নাছিলে মাক দেউতাকৰ কথাৰ বাধ্যত পৰিহে সি সেইটো কাম কৰিবলৈ গৈছিলে কিন্তু তাত ফেইল বা পাছ হোৱা কথা অহাৰ পিছত কিয় ব্লেম কৰে যে মই তহঁতক ইমানখিনি দিব পাৰিছোঁ তহঁতি কেলৈ দিব পৰা নাই আমুকৰ ল'ৰা ছোৱালীয়ে আমুকটো কৰিব পৰা নাই আমুকৰ ল'ৰা ছোৱালীয়ে আমুকটো দিব পৰা নাই মই তহঁতক দিছোঁ এনেকুৱা কথা নাহে ইয়াত যেতিয়া কি হয় আমি যেতিয়া 15 বছৰ বয়সত যেতিয়া মেট্ৰিক দিবলৈ লোৱা সময়ছোৱাতে মানে মেট্ৰিক দিয়াৰ পৰা তলৰ খাপৰলৈকে মানে আপোনাৰ ক্লাছ 5, 6, 7, 8, 9, 10 এই সময়ছোৱাত খুব মানে ল'ৰা ছোৱালীয়ে এটা কথাৰ সন্মুখীন হ'বলগীয়া হয় যে কোনোবাই আমাক সোধে যে আগলৈ কি হ'বা তোমালোকে আগলৈ কি হ'ম বুলি পঢ়িছা আৰে আমি তেতিয়া মেচিয়ৰ্ড হোৱাই নাই আমি জীৱনটো কি বস্তু আমি গমেই পোৱা নাই আমি কি হ'ম বা কি হ'লে কি হ'ব ভাল হ'ব লাইফটো কেনেকৈ চলিলে কোনটো পথত গ'লে বেছি উচিত বা অনুচিত সেইটো কথা আমি নাজানোৱেই আফটাৰ 3 ইয়াৰ্ছত আমাৰ যোনটো মাইণ্ডছেট সেইটো বেলেগো হ'ব পাৰে মানে কথাটো কি হয় সেই মুহূৰ্তত আমি নাৰ্ভাছ হওঁ আৰু নাৰ্ভাছ হৈ পেলাই আমাৰ মুখত যি টি ওলাই যায় আমি যে ডক্টৰ হ'ম বা ইঞ্জিনিয়াৰ হ'ম বা টিচাৰ হ'ম বা বিভিন্ন ধৰণৰ কথা ওলাই যায় কিন্তু আমি সেইখিনি বস্তু মানে অনাগত দিনত আমি সেইখিনি ফুলফিল কৰিবগৈ নোৱাৰোঁ নিজৰ লাইফত কিয় নোৱাৰোঁ কাৰণ আমাৰ লাইফটো সেইটোৰ কাৰণে বনোৱাই নাই আমি বেলেগ এটা বিচাৰোঁ কিন্তু আমিতো কৈ দিলোঁ এসময়ত যে আমি এইটো হ'ম সেইটো হ'ম বুলি এতিয়া সেইটো পিছতেই দৌৰিব লাগিব কিন্তু সেইটো তেনেকুৱা কথা নহয় যে যোনটো বয়সত খেলা ধূলা বা সমাজখনৰ লগত এডজাষ্ট হোৱাৰ যোনটো ব্যৱস্থা সেইখিনি শিকোৱা হয় আৰু এটা কথা মই সমাজখনক কওঁ যে আপোনালোকে যে সোধে যে আগলৈ তই কি হবি ভৱিষ্যতত কি হ'ব বিচাৰিছ সেইষাৰ কথা যদি তেনেকৈ নুসুধি এনেকৈ যদি সোধোঁ যে হোৱাট উড ইউ ডু ইফ ইউ কেন এনিথিং ইন দ্য ৱৰ্ল্ড যদি মানে পৃথিৱীখনত যদি তোক চবেই কৰিবলৈ দিয়া হয় তই কি কৰিবি কিন্তু তেনেকৈ যদি সোধে তেতিয়া তাহাঁতৰ মাজত তাহাঁতৰ মনত এটা পজিটিভ ভাইব সৃষ্টি হয় মানে তাহাঁতি ভয় নাখায় বা নাৰ্ভাছ নহয় তাহাঁতি যোনটো ভাল পায় সেইটোকে তাহাঁতি ক'ব যে মই এইটো হ'ব বিচাৰোঁ বা সেইটো হ'ব বিচাৰোঁ ফৰ এক্সাম্পল যদি আমি চিনেমা এখন চাওঁ চিনেমাখনত যদি হিৰোটো এনেকুৱা হয় আমি তেনেকুৱা হ'বলৈ মন যায় সেই সৰু অৱস্থাতে গম পালেনে সেই অৱস্থাটো তেনেকুৱা পৰা আমি তাৰপিছত আকৌ যেতিয়া আমি সেই চিনেমাখনৰ পৰা বাহিৰৰ পৃথিৱীখনলৈ যেতিয়া ওলাই আহোঁ তেতিয়া কিন্তু আমি সেইটো বস্তু বাহিৰৰ পৰাও ওলাই আহোঁ তেতিয়া পিছত আমি সেইটো বস্তু হ'বলৈ মন নাযায় আকৌ বেলেগ এটা ভাল লগা বস্তু আহে সেইটো হ'বলৈ মন যায় তেনেকৈ হৈ গৈ থাকে কিন্তু যদি আপোনালোকে এইটো কথা সোধে যে পৃথিৱীত যি চব যদি কৰিবলৈ দিয়া হয় তই কি কৰিবি কি মানে হবি তেতিয়া যদি তাহাঁতৰ মাজত এটা পজিটিভ ভাইব সৃষ্টি হয় তাহাঁতি যোনটো ভাল পায় লাইফত সেইটোৱে ক'ব
যে মই আমুকটোৱে হ'ব বিচাৰোঁ আৰু আপোনালোকেও সেইটো বস্তুৰ ওপৰতে তাক গুৰুত্ব দিব চাব এদিন সি পৃথিৱীৰ নাম জিলিকা নক্ষত্ৰ হৈ যাব কিন্তু হয় যে এডুকেশ্যন ইজ গুড বাট এডুকেশ্যন কান জাষ্টিফাই নলেজ জ্ঞানক এডুকেশ্যনে ডিফাইন কৰিব নোৱাৰে কাৰোবাৰ ওচৰত এডুকেশ্যন থাকে কিন্তু নলেজ যে থাকিব তাৰ কোনোতো মানে নাই ন যদি আমি এটা এক্সাম্পল চাওঁ বা এডুকেশ্যন কি বা নলেজ কি বস্তু তাৰ ওপৰত যদি আমি এটা এক্সাম্পল চাওঁ তেতিয়া আপোনালোকে দেখিব এটা বিজনেছমেন আৰু এটা চৰকাৰী এমপ্লয়ী তাহাঁতি কি কৰে চৰকাৰী মানে চাকৰি কৰা মানুহজনে পইচাৰ বিষয়ে ইমান নাজানে পইচা কেনেকৈ ঘটিব লাগে বা পইচাটো ক'ত কেনেকৈ খৰচ কৰিব লাগে সেইটো বিষয়ে নাজানে কিন্তু বিজনেছ বা এণ্টাৰপ্ৰেনিয়াৰজনে যে ভালদৰে জানে যে পইচাটো কেনেকৈ সৃষ্টি কৰিব লাগে মানে পইচাটো এটা পইচাৰ পৰা সিটো পইচা মানে কেনেকৈ বঢ়াব পাৰি তাৰ বিষয়ে তাহাঁতৰ ওচৰত বহুতখিনি নলেজ থাকে হয়তো তাহাঁতৰ ওচৰত ইমানখিনি এডুকেশ্যন নাথাকিব পাৰে কিন্তু তাতকৈ বেছি নলেজ থাকিব পাৰে বুজি পাইছে চাগে যে এতিয়া শুনক যে আমাক যে মা দেউতাই চাকৰি বা কিবা এটা বস্তুৰ ওপৰত বেছি প্ৰেছাৰাইজ কৰে তেতিয়া তেওঁলোকৰ কি হয় তেওঁলোকৰ মতে এটা চাকৰি যথেষ্ট কিন্তু আমাৰ মতে চাকৰি নহয় মই যদি চাওঁ মোৰ মতে চাকৰি নহয় যে এজন ডাঙৰ মানুহ হ'ব লাগে এজন ভদ্ৰ মানুহ হ'ব লাগে এজন সমাজৰ সচেতন মানুহ হ'ব লাগে যে তেওঁৰ ওচৰত সম্পূৰ্ণ বস্তুখিনি থাকে মানে সেইজনে এজন প্ৰকৃত মানুহ সেইজনে এজন পাৰফেক্ট পাৰ্চন ইন ছ'চাইটি কিন্তু আমি দুখীয়া নহয় আমাৰ মানসিকভাৱে আমি সম্পূৰ্ণ চহকী কিন্তু আমাৰ ছ'চাইটিৰ যি প'ৰ এটিটিউড মেণ্টেলিটি সেইটোৱে আমাক কিন্তু লঠঙা কৰি পেলাইছে গম পালে আমি কিন্তু দুখীয়া নহয় আপোনাৰ আমাৰ চিন্তা ভাৱনা আমাৰ চিন্তাধাৰা বহুত উচ্চ খাব আমি কিবা এটা হ'ব বিচাৰোঁ ডাঙৰ হ'ব বিচাৰোঁ ডাঙৰ কৰিব বিচাৰোঁ কিন্তু যি সাম্প্ৰতিক সময়ত যি আমাৰ ইকনমিকেল ছিষ্টেমটো আমি হয়তো আমাৰ ঘৰত দুখীয়া হ'ব পাৰে বা ঘৰখন বা কাপোৰযোৰ বা তেনেকুৱাই দুখীয়া চহকী সেইটোৱে আপোনাৰ ডিফাইন কৰিব নোৱাৰে ন কি ঠিক ভৱিষ্যতে কিজানি মোৰ এটা বহুত ডাঙৰ মহল হয় বা বহুত ডাঙৰ অট্টালিকা হয় তেনেকুৱাটো হ'ব পাৰে গতিকে মানুহৰ যি মানসিকতা যে সমাজখনৰ যি পৰিস্থিতিৰ ব্যৱস্থা মানে যি চিন্তাধাৰা সেইটো এক নম্বৰ কথা সেইটো সম্পূৰ্ণৰূপে মানে বাদ পৰিব লাগে তেতিয়া না আপুনি ধনী হ'ব না মই ধনী না আপুনি দুখীয়া না মই দুখীয়া সকলো সমান হ'ব আৰু সেইটোৱে একচুৱেলি হ'ব লাগে তেতিয়াহে ইজনে সিজন আগবাঢ়ি যোৱাত সহায় কৰিব দুখীয়া হ'লে দুখীয়া হৈ থাকিব বোলে চহকী হ'লে চহকী হৈ থাকিব আপোনাৰ যোনটো এতিয়া বৰ্তমান সমাজ ব্যৱস্থাত চলি আছে আৰু এটা কথা কওঁ এতিয়া শচীন তেণ্ডুলকাৰক আপুনি কি বুলি বুজি পায় যে তেওঁ এজন ক্ৰিকেটাৰ তেওঁ কিবা পঢ়া শুনাৰ কথা আপুনি গম পায় জানো নাপায় হয়তো কিছুমানে তেওঁৰ বিষয়ে যদি গৱেষণা কৰোঁ তেতিয়া আমি বুজি পাওঁ যে তেওঁ কি পঢ়িছিলে ক'ত আছিলে কি কথা বহুত কিছু কথা আমি মানে তথ্য আয়ত্ত কৰিব পাৰোঁ কিন্তু ৰনাল্ডো বা বিৰাট কোহলি হিমা দাস বা তেনেকুৱা কিছুমান মানুহ আছে যাৰ আমি মানে কিছুমান ফেন ফলোৱাৰ্ছ বেছি আছে বা আপুনিও হয় ময়ো হয় তেওঁলোকৰ ফেন ফলোৱাৰ্ছ কিন্তু এতিয়া কথাটো হ'ল কি তেওঁলোকক আমি কিহে চাওঁ তেওঁলোকৰ প্ৰতিভাটোহে আমি চিনি পাওঁ তেওঁলোকৰ কৃতিত্বই আমি চিনি পাওঁ কিন্তু তেওঁলোকৰ পঢ়া বা তেওঁলোকৰ এক্সট্ৰা এক্টিভিটিছখিনিৰ বিষয়েতো আমি নাজানো তেওঁ যোনটো বস্তুৰ প্ৰতি বেছি ইণ্টাৰেষ্ট আছিলে বা হবি হয় সেইটো বস্তুৰ বিষয়ে আমি গম পাওঁ কিন্তু মই কোৱা নাই যে পঢ়িব শুনিব নালাগে খেলা ধূলাতে ব্যস্ত থাকিব লাগে বুলি কোৱা নাই পঢ়িব শুনিব লাগে হয় পঢ়িব লাগে এডুকেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট কিন্তু যে এনেকুৱা হ'ব নালাগে যে সেইটো এটা এমপ্লয়িত সীমাবদ্ধ বা লিমিটেশ্যন এটা এমপ্লয়িত হ'বগৈ নালাগে মানে যে আমি এটা চাকৰি পাবৰ কাৰণে পঢ়িব নালাগে আমি নলেজৰ কাৰণে পঢ়িব লাগে আমাক নলেজ লাগে আমাক চাকৰি নালাগে বিশেষকৈ মোক নালাগে দেই মোক চাকৰি লাগে এটা কথাৰ কাৰণে যে মোৰ পেৰেণ্টছক সুখী কৰিব লাগে মোৰ ছ'চাইটিত এটা পৰিচয় হ'ব লাগে সেইকাৰণে মোক চাকৰিটো লাগে এইটো কাৰণে চাকৰি নালাগে যে মই আগলৈ মোৰ চাকৰি এটাই মোৰ যথেষ্ট তেনেকুৱা মোৰ কোনো তেনেকুৱা চিন্তাধাৰা নাই ইকনমিকেল যোনটো কথা নাই সেইটো চবেই জানিব লাগে অকল কমাৰ্চিয়েল ষ্টুডেণ্টখিনিয়ে জানিলে নহ'ব আপোনাৰ কাৰণ আমিতো ডাঙৰ হৈ পেলাই আপোনাৰ পইচাৰ লগতে লেনদেন কৰিব লাগিব গতিকে এইটো আপোনালোকে চবেই জনাটো প্ৰয়োজন মানে প্ৰত্যেকটো ষ্টুডেণ্টে জনাটো প্ৰয়োজন কাৰণ প্ৰত্যেকটো ষ্টুডেণ্টে আপোনাৰ মাক বাপেকে এটা চাকৰিৰ কাৰণে মই আগতে কৈছোঁ চাকৰিৰ কাৰণে লাগি থাকে গতিকে চাকৰিৰ কাৰণে লাগকেই বা নালাগক কিন্তু প্ৰত্যেকটো ষ্টুডেণ্টে
সিহঁতৰ ফিউচাৰটো পইচাটোৰ ওপৰত ডিপেণ্ড কৰে। পইচা ঘটা নঘটা বা তাহাঁতৰ সম্পূৰ্ণ মানে কথাখিনি আপোনাৰ পইচাৰ ওপৰত ডিপেণ্ড কৰে। গতিকে তেওঁলোকক সেই পইচাৰ যোনটো জ্ঞান বা অৰ্থনৈতিক যি জ্ঞান সেইখিনি দিব লাগিব, মানে দিয়াটো প্ৰয়োজন। ভাৰতৰ কথা ক'বলৈ নাযাওঁ, আমাৰ অসমত এটা বহুত ডাঙৰ সমস্যাৰ সৃষ্টি হৈ আছে, যোনটো বহুত লোক মানুহে যি টি পঢ়ি দিয়ে, মানে বহুতকেইটা ডিগ্ৰী তেওঁলোকে লৈ পেলাই একো চাকৰি নাপায়। হ'ল চাকৰি নাপায় কি কৰে তেওঁলোকে, কোনোবা এখন স্কুল, কোনোবা এখন আপোনাৰ কলেজত, আপোনাৰ প্ৰাইভেটেই হওক বা যিয়েই নহওক, চৰকাৰী হওক বা প্ৰাইভেটতে হওক, তেওঁলোকৰ তাত মানে কৰ্মসূত্ৰে যোগদান কৰি দিয়ে। এতিয়া চাব দেই, যাৰ টিচিংটো একচুৱেলি তেওঁলোকে টিচিং কি বস্তু, কেনেকৈ আনক শিকাব লাগে, শিকোৱাৰ যি দক্ষতা সেইটো তেওঁলোকৰ নায়েই, অকণোৱেই নাই। কাৰোবাৰ ডিগ্ৰী থাকিলে যে কাৰোবাক শিকাব পাৰিব তেনেকুৱাতো কোনো মানে নাই ন। হয়তো কাৰোবাৰ ডিগ্ৰী কম থাকিব পাৰে, কিন্তু তেওঁ আনক শিকোৱাৰ কিন্তু যি হেঁপাহ বা আগ্ৰহ বা যি দক্ষতা সেইখিনি কিন্তু বেছি। আপুনি মোক এটা কথা কওক যে কাৰোবাৰ যদি শিকাব পৰাৰ কেপাচিটি নাই, যি শিকোৱাৰ মানে যি টিচিং যোনটো মানে ছিষ্টেম সেইটোৰ বিষয়ে তেওঁলোকে নাজানে, বা তেতিয়া সেইজনৰ ওচৰত আপুনি কিবা শিকি জানো লাভ হ'ব? এতিয়া মই আপোনালোকক এক্সাম্পল দিম এই টপিকৰ ভিতৰত, মানে এই টপিকৰ পৰা বাহিৰত দেই। আমাৰ যি সমাজত মানে কোনোবা এজনী ছোৱালী এখন ঘৰৰ পৰা উলিয়াই দিবলৈ হ'লে সেই ছোৱালীজনীৰ ঘৰৰ মানুহে কি বিচাৰে, যে ছোৱালীজনীৰ যাৰলৈ দিম সেই ল'ৰাটোৰ চাকৰি এটা থাকক, সেই ল'ৰাটোৱে মানে তেওঁ ছোৱালীজনীক খুৱাব পিন্ধাব পৰা মানে তাৰ ওচৰত ক্ষমতা থাকক, সেইটো আমাৰ বিচাৰে। কিন্তু সেই ল'ৰাটোৱে ছোৱালীজনীক মৰমেই কৰে বা খঙেই কৰে বা কিয়ে নকৰে সেইটো কিন্তু নিবিচাৰে। কিন্তু মাক বাপেকে কি বিচাৰে, ল'ৰাটোৱে আমেৰিকাত কৰে, ল'ৰাটোৱে বেংগলোৰত কৰে, ল'ৰাটোৱে এইটো কি বেংক মেনেজাৰ, ল'ৰাটো ডক্টৰ, ল'ৰাটো ইঞ্জিনিয়াৰ, বছ তাহাঁতৰ সংসাৰ হেপী। আৰে বাবা, একচুৱেলি মেইন যোনটো প্ৰব্লেম সেইটো হৈছে ল'ৰাটোৰ ছোৱালীজনীৰ মাজত মনৰ মিলন সেইটো হ'ব লাগিব। ঠিক সেইদৰে এক্সাম্পলটো এইটো কাৰণে দিলোঁ, ইয়াত এটা কথা আছে দেই, শুনক। কাৰোবাৰ ওচৰত আপুনি টিউচনেই কৰক বা শিক্ষা গ্ৰহণেই কৰক, সেইজন মানুহ বা সেইজন ব্যক্তি কিমানটা ডিগ্ৰী আছে সেইটো মেটাৰ নকৰে। মেটাৰ কৰিব কি, তেওঁ শিকাব পাৰিব নে নোৱাৰে। আমাৰ অসমত বহুতখিনি টিচাৰ আছে এনেকুৱা, মই সকলোৰে কথা কোৱা নাই, বহুতখিনি টিচাৰ আছে, আপোনালোকেও নিজে গম পায়, হয়তো যোনে ভিডিঅ'টো চাই আছে তেওঁ নিজে হয়তো এজন টিচাৰ হ'ব পাৰে বা এইটো প্ৰব্লেমৰ সন্মুখীন হৈছে কেতিয়াবা। সেইটো হৈছে কি, তেওঁলোকৰ বহুতকেইটা ডিগ্ৰী আছে, কিন্তু তেওঁলোকে বেলেগ যোনটো ট্ৰেকত গৈছিলে সেই ট্ৰেকত চাকৰিটো এচিভ কৰিব নোৱাৰি তেওঁলোকে এটা শ্বৰ্টকাট বিচাৰি টিচাৰ লাইনত সোমাই গ'ল। আৰু সেই টিচাৰজনৰ কথা মই এইটো কাৰণেই কৈ আছোঁ, সেই টিচাৰজনে শিকাব নোৱাৰে বোলে ল'ৰা ছোৱালীখিনিয়ে শিকিব নোৱাৰে সেই বস্তুটোৰ বিষয়ে। পিছত গৈ পেলাই এটা বহুত ডাঙৰ মানে ফিউচাৰত বহুত ডাঙৰ এটা প্ৰব্লেমৰ সন্মুখীন হ'বলগীয়া হয় সেই ল'ৰা ছোৱালীখিনিও। আপুনিতো এটা চাকৰি পাই গ'ল, সেই টিচাৰজনে এটা চাকৰি পাই গ'ল, পইচা পালে বছ হৈ গ'ল, তেওঁৰ লাইফ সেইটো কথা খতম। তেওঁ পঢ়ি আছিলে এটা চাকৰি পাবৰ কাৰণে, তেওঁ চাকৰি পাই গ'ল টিচাৰ লাইনত, তেওঁ বেলেগত চাকৰিটো এচিভ কৰিব নোৱাৰিলে, টিচাৰ লাইনত এচিভ কৰিলে হৈ গ'ল তেওঁ। কিন্তু সেই টিচাৰজনৰ পৰা এই যোনখিনি ল'ৰা ছোৱালী, সেই ল'ৰা ছোৱালীখিনি কিন্তু ভৱিষ্যতত বহুত ডাঙৰ প্ৰব্লেম হয় তেওঁলোকে, কাৰণ সেই টিচাৰজনৰ পৰা একো শিকিব নোৱাৰে। মাক বাপেকে নিশ্চিন্ত মনে বা মাক বাপেকে সান্তনা লৈ থাকে যে মই যোনটো মোৰ ল'ৰা ছোৱালীক যাৰ ওচৰত টিউশ্যন দিছোঁ সেই ল'ৰাটো MA পাছ, সেই ল'ৰাটো আমুকে তামুকে। কিন্তু ডাঙৰ কথা সেইটো নহয়, ডাঙৰ কথা এইটো যে আপুনি যাৰ ওচৰত টিউশ্যন দিয়াইছে বা আপুনি যাৰ ওচৰত শিক্ষা গ্ৰহণ কৰিবলৈ দিছে সেই মানুহজন কিমান আপোনাৰ শিক্ষা দান কৰিব পৰা ক্ষমতা আছে, সেইটো ডাঙৰ কথা। শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ ওপৰতে ইণ্ডিয়াৰ যি ডেভেলপমেণ্ট সেইটো সম্পূৰ্ণ শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে তেওঁলোকক এই ইকনমিক যোনটো এডুকেশ্যন, সেই ইকনমিক এডুকেশ্যনটো কিন্তু দিয়াটো নিতান্ত প্ৰয়োজন, একেবাৰে সৰুৰ পৰা ডাঙৰলৈকে। কিন্তু শেষত মই এটাই কথা কওঁ, প্ৰত্যেকজন ষ্টুডেণ্ট, প্ৰত্যেকজন মাক বাপেক আৰু প্ৰত্যেকজন সমাজৰ সচেতন ব্যক্তি, যে আপোনালোকে নিজৰ ল'ৰা ছোৱালীটোৰ ভৱিষ্যতটো সিহঁতৰ সপোনটোৰ ওপৰত ডিপেণ্ড কৰে। সিহঁতে কি হ'ব বিচাৰে তাৰ ওপৰত গুৰুত্ব দিয়ক। আপোনালোকে কি তাহাঁতক খুৱাব বিচাৰিছে সেইটো ডাঙৰ কথা নহয়, সিহঁতে কি হ'ব বিচাৰিছে
যদি তাহাঁতি ভুল পথ লৈছে তাহাঁতক আপোনাৰ ভাল পথলৈ অনাটো আপোনালোকৰ দায়িত্ব তাহাঁতক বুজাওক ভালদৰে বুজাওক সিহঁতে নিশ্চয় বুজি পাব কিন্তু তাহাঁতি যদি এটা খেলা ধূলা বা তাহাঁতি যদি বেলেগ এটা আৰ্টৰ লৈ পেলাই তাহাঁতি যদি কিবা এটা হ'ব বিচাৰিছে মানে তাহাঁতক সেইটো ওপৰত মানে বেছি গাইড কৰক চাব আপোনালোকৰ সন্তানটোৱে এটা বহুত ডাঙৰ উজ্জ্বল নক্ষত্ৰ হিচাপে জিলিকি পৰিব যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু আনকো যদি এই বিষয়ত অকণ সচেতন কৰিবলৈ যায় যে আপোনাৰ ঘৰৰ কোনোবা মানুহ যদি কোনোবা এজন ল'ৰা বা ছোৱালী যদি তাহাঁতৰ নিজৰ ভৱিষ্যতো এনেকৈ সংকটত পৰিছে সেই ল'ৰা বা ছোৱালীটোৰ যদি ভৱিষ্যতৰ কথা আপুনি চিন্তা কৰিবলৈ যায় ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনাৰো লাভ হ'ব তেখেতৰো লাভ হ'ব গোটেই সমাজ ব্যৱস্থাৰ লাভ হ'ব মই নাভাবোঁ যে মোৰ এই শিক্ষাৰ কথাই হয়তো মই আপোনালোকক কিমানখিনি বুজাব বিচাৰিছোঁ মই সেইটোও নাজানো কিমান বুজাব পাৰিলোঁ বা নোৱাৰিলোঁ সেইটোও নাজানো গতিকে যি ক'ব কৈছোঁ বা যি বুজাব পাৰিছোঁ সেইখিনি যদি অকণমান হ'লেও আপোনালোকে গুৰুত্ব দি পেলাই সূক্ষ্মভাৱে বিশ্লেষণ কৰি যদি চায় তেতিয়া হয়তো অকণমান সমাজত এটা ইম্পেক্ট পৰিব আৰু কমেণ্টত জনাব ইয়াৰ নেক্সট ভিডিঅ' আপোনালোকৰ কিহৰ ওপৰত বিচাৰে বা কি বিচাৰে যদি আশা কৰে মোৰ ওপৰত বা কিবা এটা ভিডিঅ' আপোনালোকে মোৰ পৰা আশা কৰে তেতিয়াহ'লে মই বনাম মোৰ ৰিচেণ্ট যি ভিডিঅ' ছেক্স ভাৰ্চেছ ৰেপ সেই ভিডিঅ'টোত যি আপোনালোকে সঁহাৰি জনালে ফিডবেক দিলে তাৰ কাৰণে মই থেংকছ এ লৰ্ড আপোনালোকৰ ওচৰত আৰু বিশেষ মই নকওঁ চ' বাই হেভ এ গুড ডে